নমস্কাৰ, মই কাৰোবাৰ আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো। পুনৰ বিতৰ্কত নিট পৰীক্ষাক লৈ পুনৰ বিতৰ্ক হৈছে। নিট ইউজি পুনৰ পৰীক্ষাৰ পূৰ্বে NTAৰ নতুন বিতৰ্ক। নাগপুৰৰ এজন পৰীক্ষাৰ্থীক আবু ধাবিৰ পৰীক্ষা কেন্দ্ৰ আবণ্টন দিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত 21 জনৰ নিট ইউজি পুনৰ পৰীক্ষাৰ বাবে জাৰি কৰা এডমিট কাৰ্ডত দেখা গ'ল এই অস্বাভাৱিক তথ্য। জনাইছো এই মুহূৰ্তত সবিস্তাৰে এটা ডাঙৰ খবৰ। পুনৰ বিতৰ্কত নিট পৰীক্ষা। আমি জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। নিট ইউজি পৰীক্ষাক লৈ পুনৰ বিতৰ্ক হৈছে। NTAৰ নতুন বিতৰ্ক। নাগপুৰৰ এজন পৰীক্ষাৰ্থীক আবু ধাবিৰ পৰীক্ষা কেন্দ্ৰ আবণ্টনৰ অভিযোগ উত্থাপন হৈছে আৰু যাৰ পৰিপ্ৰেক্ষিতত 21 জুনৰ নিট ইউজি পুনৰ পৰীক্ষাৰ বাবে জাৰি কৰা এডমিট কাৰ্ডত দেখা গ'ল এই অস্বাভাৱিক তথ্য। নাগপুৰৰ আব্দুল্লাহ মহম্মদ তালিব নামৰ পৰীক্ষাৰ্থীক UAEৰ আবু ধাবি ইণ্ডিয়ান স্কুল কেন্দ্ৰ আবণ্টন দিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত কাৰিকৰী ত্ৰুটিৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি দাবী কৰা হৈছে। আমি জনাইছো পৰীক্ষাৰ পূৰ্বে NTAৰ ব্যৱস্থাপনাক লৈও উত্থাপন হৈছে বহু প্ৰশ্ন। নিট পুনৰ পৰীক্ষাৰ পূৰ্বে NTAৰ নতুন বিতৰ্ক। আমি জনাইছো নাগপুৰৰ পৰীক্ষাৰ্থীক আবণ্টন আবু ধাবি কেন্দ্ৰ আৰু কাৰিকৰী ত্ৰুটিৰ অভিযোগ উত্থাপন হৈছে। 21 জুনত অনুষ্ঠিত হ'বলগীয়া নিট ৰি-এক্সামক কেন্দ্ৰ কৰি এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা NTA পুনৰবাৰ সমালোচনাৰ সন্মুখীন হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি মহাৰাষ্ট্ৰৰ নাগপুৰৰ আব্দুল্লাহ মহম্মদ তালিব নামৰ এজন পৰীক্ষাৰ্থীয়ে লাভ কৰা এডমিট কাৰ্ডত পৰীক্ষা কেন্দ্ৰ হিচাপে উল্লেখ কৰা হৈছে আবু ধাবিৰ ইণ্ডিয়ান স্কুল। আমি জনাইছো এই মুহূৰ্তত 21 জুনত অনুষ্ঠিত হ'বলগীয়া নিট ইউজি পুনৰ পৰীক্ষা ভাৰতৰ ভিতৰতে অনুষ্ঠিত হোৱাৰ কথা আৰু এনে পৰিপ্ৰেক্ষিতত ভাৰতীয় পৰীক্ষাৰ্থীক বিদেশত কেন্দ্ৰ আবণ্টন কৰাক লৈ উত্থাপিত হৈছে এতিয়া বহু প্ৰশ্ন। এডমিট কাৰ্ডত আবু ধাবি ইণ্ডিয়ান স্কুলৰ নাম উল্লেখ আছে। পৰীক্ষাৰ্থী নাগপুৰৰ বাসিন্দা। NTAৰ ব্যৱস্থাপনাক লৈ উত্থাপন হৈছে এতিয়া সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। এই ঘটনাৰ আঁৰত কাৰিকৰী ত্ৰুটি থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে বিভিন্ন মহলে আৰু বিষয়টো সন্দৰ্ভত NTAৰ ফালৰ পৰা তৎক্ষণাত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। আমি জনাই আছো নিটৰ পৰীক্ষাক লৈ ইতিমধ্যে বিভিন্ন বিতৰ্কৰ মাজতে বিভিন্ন বিতৰ্ক দেখিছো আমি। প্ৰশ্ন কাকত ফাদিলক কেন্দ্ৰ কৰি প্ৰশ্ন কাকত ফাদিল হৈছিলে, তাৰপিছত নতুন বিতৰ্ক হৈছে। তাৰ পিছতেই কক্ৰজ জনতা পাৰ্টীৰ দৰে যি সামাজিক মাধ্যমত কক্ৰজ জনতা পাৰ্টীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। নিট পৰীক্ষাক কেন্দ্ৰ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদত্যাগৰ দাবীও উত্থাপন কৰিছিল আৰু তাৰ মাজতে নতুন বিতৰ্ক লৈছে এই খবৰটোৱে। নিট পুনৰ পৰীক্ষাৰ পূৰ্বে NTAৰ নতুন বিতৰ্ক। নাগপুৰৰ পৰীক্ষাৰ্থীক আবণ্টন দিছে আবু ধাবি কেন্দ্ৰ। আমি জনাই আছো এই মুহূৰ্তত কাৰিকৰী ত্ৰুটিৰ অভিযোগ উত্থাপন হৈছে। 21 জুনত অনুষ্ঠিত হ'ব নিট ৰি-এক্সাম আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত এটা খবৰে এতিয়া পুনৰ পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। NTA পুনৰবাৰ সমালোচনাৰ সন্মুখীন হৈছে। মহাৰাষ্ট্ৰৰ নাগপুৰৰ আব্দুল্লাহ মহম্মদ তালিব নামৰ এজন পৰীক্ষাৰ্থীয়ে লাভ কৰা এডমিট কাৰ্ডত পৰীক্ষা কেন্দ্ৰ হিচাপে উল্লেখ কৰা হৈছে আবু ধাবিৰ ইণ্ডিয়ান স্কুল বুলি। আমি জনাই আছো উল্লেখযোগ্য যে যিটো খবৰ আমি বৰ্তমান সময়ত পাইছো, নিট ইউজি পুনৰ পৰীক্ষা কেন্দ্ৰ কৰি ভাৰততে অনুষ্ঠিত হয়। এনে পৰিস্থিতিত ভাৰতীয় পৰীক্ষাৰ্থীক বিদেশত কেন্দ্ৰ আবণ্টন কৰা কেন্দ্ৰ কৰি এতিয়া বহু প্ৰশ্নৰ অৱতাৰণা হৈছে। এডমিট কাৰ্ডত আবু ধাবি ইণ্ডিয়ান স্কুলৰ নাম উল্লেখ আছে। পৰীক্ষাৰ্থী নাগপুৰৰ বাসিন্দা। NTAৰ ব্যৱস্থাপনাক লৈ এতিয়া সামাজিক মাধ্যমত চৰ্চা হৈছে। সামাজিক মাধ্যমত পুনৰবাৰ সমালোচনাৰ সন্মুখীন হৈছে NTA। আমি জনাইছো এই ঘটনাৰ যি কাৰিকৰী ভুলৰ বাবে আচলতে এই ত্ৰুটি হোৱাৰ ফলতেই এনেকুৱা ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। যদিও বিষয়টো সন্দৰ্ভত NTAৰ ফালৰ পৰা তৎক্ষণাত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ হোৱা নাই, কিন্তু এতিয়া ঘটনাটোৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে।
NTA পৰীক্ষাক লৈ ইতিমধ্যে বিভিন্ন বিতৰ্কৰ মাজতে নতুন বিতৰ্ক লৈছে পৰীক্ষা ব্যৱস্থাপনা আৰু কাৰিকৰী দক্ষতাক লৈ এতিয়া প্ৰশ্ন উঠিছে এতিয়া NTA এই ভুল কেনেদৰে সংশোধন কৰে সেয়া আচলতে লক্ষণীয় হ'ব আমি জনাই আছো NTA পুনৰ পৰীক্ষাৰ পূৰ্বে নিটৰ পুনৰ পৰীক্ষাৰ পূৰ্বে NTAক লৈ নতুন বিতৰ্ক হৈছে নাগপুৰৰ পৰীক্ষাৰ্থীক আবণ্টন দিছে আবু ধাবি কেন্দ্ৰ দিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া পুনৰবাৰ বিতৰ্কৰ সন্মুখীন হৈছে এইবাৰ কথিত কাৰিকৰী ত্ৰুটিৰ বাবে মহাৰাষ্ট্ৰৰ নাগপুৰৰ এজন পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰ হিচাপে আবণ্টন দিছে সংযুক্ত আৰব আমিৰ শাহীৰ আবু ধাবি NTAৰ এই ভুলক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য তীব্ৰ বিতৰ্কৰ সন্মুখীন হৈছে সামাজিক মাধ্যমত থকা হৰকা কৰিছে